Hey guys, welcome to my YouTube channel Midul Vlog. আজি অন্য এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো। আমি কপিল মই এতিয়া ঘৰৰ পৰা ওলাই আহিছো। অলপ পুদলিলৈ ওলাই আহিছো। পুদলি মানে কালভাৰ এখনলৈ ওচৰতে একদম। কপিলে মানে বতৰটো একদম বেয়া, বৰষুণ দি বৰষুণটো এতিয়া অলপ এৰিছে। সেইকাৰণে কপিলক ঠাণ্ডা লাগিছে। কপিলক চুৱেটাৰ পিন্ধাই লৈ আহিছো আৰু লগত মিঠাইৰ পেকেট এটা লৈ আছে। মিঠাই বুটৰ পেকেট, বুট খাই ভাল পাই যে সেইকাৰণে। আগৰ ভিডিঅ'টোত আপোনাৰ বাদাম খাইছিলে, এবাৰ বুট খাইছে। আমি গৈ আছোঁ কপিল আৰু মই। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। সকলোকে এয়া এতিয়া বৰ্তমান সময় হৈ গ'ল 5:30 বাজি গ'ল। এয়া চাওক কিমান ধুনীয়া দৃশ্য। আপোনাৰ আমি বৰ্তমান কালভাৰ এটাত আছোঁ। এয়া কপিল আৰু মই। কপিল চাই দিয়া এইফালে। কপিল আৰু মই আছোঁ কালভাৰ এটাত। সন্ধিয়া টাইমটোত ওলাই আহি হাৱা বতাহ খাই কিবা এটা ভাল লাগে, বহুত সুন্দৰ লাগে। আৰু এইকেইদিন কণ্টিনিউ বৰষুণৰ কাৰণে এয়া মোৰ পাছফালে দেখা পাইছে পানী। আৰু এতিয়া বৰ্তমান আজিৰ দিনটোও বৰষুণ দি আছে। এতিয়া বৰ্তমান অলপ বৰষুণটো কমিছে, সেইকাৰণে আমি কপিল মই ওলাই আহিছোঁ কালভাৰলৈ। আমাৰ একদম কাষতে ওচৰতে আছে কালভাৰটো। আমি ওলাই আহিছোঁ। এই কপিলে এইফালে খেলিবলৈ লাগে, ব্যস্ত, শিল বিচাৰি আছে। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, কোনো স্কিপ নকৰাকৈ। বহুত ধামাকা হ'ব, আপোনালোকে চাই থাকিব। আমি ক'ত আছোঁ? এয়া আমি বৰ্তমান কালভাৰত আছোঁ। এয়া কালভাৰত কপিলে এয়া শিল বুটলা লাগিছে। কপিল, শিল কি কৰিবা? ক'ত পেলাবা? ক'ত তাত পেলাবা? বেছি কাষত নাযাবা, পৰিবা। নাযাবা দেই ওচৰত। এই আমাৰ গাঁৱৰ লোকেল ডনবিলাক, লোকেল ডন এইখিনি পুৰা লোকেল ডন কালভাৰত আহি পুৰা এইটো সময়ত মানে পাছবেলা এইটো সময়ত আপোনাৰ 4টামান বজাত পুৰা সিহঁতৰ লোকেল ডন বনি থাকে কালভাৰত। এইবিলাক লোকেল ডন, আমাৰ নাওবৈচা ভৰলুৱাৰ লোকেল ডন আপোনালোকক দেখাই আছে। এয়া লোকেল ডন পুৰা বহি আছে। এয়া আমাৰ কপিলো আছে লগত। কপিলক পুৰা ঠাণ্ডা লাগিছে মানে, সেইকাৰণে চুৱেটাৰ পিন্ধি আহিছে। পুৰা চব একদম বহি আছে, পুৰা হাল্লা হৈ আছে। এয়া কপিল আৰু মই। কপিলে মোৰ কোচত উঠিলে। এয়া কপিল, টোপনি লাগিছে নি তোমাৰ? নাই লাগে। মিঠাই খালা? আমি বৰ্তমান কালভাৰতে আছোঁ। আৰু এইকেইদিন মানে ক'লৈকে যাব পৰা নাই বৰষুণৰ কাৰণে আমনি লাগি গৈছে, নিজকে একদম বৰিং লাগি গৈছে। সেইকাৰণে ক'লৈকে যাব পৰা নাই এতিয়া। সেইকাৰণে কপিল মই ওলাই আহিছোঁ। মনটো বহুত ভাল লাগিছে, নহয়নে কপিল? হয় কৈ দিয়া। এয়া কপিলৰ ফূৰ্তি পুৰা। আৰু আমাৰ কপিলৰো চেনেল এটা আছে, আপোনালোকে চাব। হাই, কপিলৰ ঠাণ্ডা লাগিছে মানে, সেইকাৰণে পিন্ধাই আনিছোঁ। আৰু হাৱা বতাহ মাৰি আছে, অলপ হাৱা মাৰি আছে কাৰণে ঠাণ্ডাও লাগিছে সেইকাৰণে। আৰু সেইকাৰণে কপিলক লৈ আহিছোঁ বৰষুণৰ কাৰণে। এইকেইদিন এই বাৰিষা হ'লেই হাল মাৰিলেই মানুহবোৰ। এয়া চাওক, এয়া হাল মাৰিলে, ট্ৰেক্টৰ লগালে, ট্ৰেক্টৰে হাল মাৰিলে এক্সট্ৰাকৈ। বাৰিষা হৈ গ'লতো, সেইকাৰণে পথাৰৰ কামো কৰিব পৰালগীয়া হৈ গ'ল। আপোনালোকক দেখাই আছোঁ পথাৰৰ পৰিৱেশ। পানীও হৈ গ'ল। আৰু এতিয়া কোনোবাই কঠীয়াও এতিয়ালৈ মানে পেলালে, আৰু কোনোবাই পেলাব 2 এদিনত। আৰু আমাৰো বৰ্তমান পেলাব হ'বই। আৰু আপোনালোকক দেখাম, আপোনালোকে চাব। এয়া চাওক কিমান সুন্দৰ পথাৰ, একদম সেউজীয়া পানীৰে ভৰা একদম মানে। এয়া বৰ্তমান আমি এতিয়া কালভাৰৰ পৰা ঘৰলৈ গৈ আছোঁ। কপিল ঘৰলৈ যায় বোলে। ঘৰ যাম কৈছে কাৰণে আমি এতিয়া ঘৰলৈ গৈ আছোঁ। হয় নাই কপিল? ক'ত যাবা? ভালকৈ কৈ দিয়া। ঘৰত গৈ কি কৰিবা? খেলিবা নেকি? তুমি নপঢ়া নেকি? তুমি স্কুল যাবা নাই? এয়া কপিল আৰু মই। আমি বৰ্তমান এই কালভাৰ, মোৰ পাছফালে দেখা পাইছে কালভাৰটো, তাত আমি অলপ বহিলোঁ, অলপ টাইমটো পাছ কৰিলোঁ। আৰু সন্ধিয়া সময়
আমি এতিয়া ঘৰলৈ গৈ আছোঁ কপিল আৰু মই। ৰাতি হ'ব হ'ল আৰু আন্ধাৰ হোৱা নাইগৈ, হ'বগৈ আৰু দিনটো এতিয়া বৰ্তমান দীঘল, সেইকাৰণে অলপ টাইম আপোনাৰ 6:30 এনেকুৱা লাগি পোহৰি হৈ থাকে। আমি এতিয়া গৈ আছোঁ ঘৰলৈ। কপিল কি চাই আছা? কপিলে গৰু এজনী দৌৰি আছে, চাই আছে আৰু চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আমি ঘৰত আহি পাই গ'লোহি। এয়া আমাৰ ঘৰখন, এয়া দোকানখন, এয়া কপিলৰ মাকে এয়া ধূপ ধূনা জ্বলাই দোকানত আহিছে। আমিও পদূলি ঘূৰি আহি গ'লোঁ। মাক কৈ দিয়াচোন আমি ক'ত গৈ আহিলোঁ। ক'ত? ইফালে আছোঁ মা, এইয়া মাকে দোকানত আছে, আমি ফুৰি মেলি আহিলোঁ। এই কপিলে জিভা দেখাইছে। কাক দেখাইছা? কাক দেখাইছা কৈ দিয়া আকৌ। কণ্টিনিউ বৰষুণ দি আছে ন, বৰষুণ দি থকাৰ কাৰণে মনটোবিলাক ইমান ভাল লাগি থকা নাছিলে, সেইকাৰণে বৰষুণটো অলপ এৰাৰ কাৰণে কপিলক লৈ এনেই ৰাস্তালৈ ওলাই গৈছিলোঁ। মনটো অলপ ভাল লাগিছে আৰু অলপ হাৱা বতাহবিলাক খাইছোঁ, বহুত ভাল লাগিছে। আৰু আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট কৰি, লাইক কৰি। আৰু মোৰ চেনেলবিলাকত যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে গম পায়েতো কি কৰিব লাগিব। আৰু আজিলৈ বাই বাই। আৰু মোৰ চেনেলটো সকলোৱে চাই থাকিব আৰু আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ আহিবলৈ পূৰা চেষ্টা কৰিম। আৰু আজিলৈ বাই বাই।